নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰক্তিমাই আপোনালোক সকলোকে ৰক্তিমাৰ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এবিধ নাৰিকলৰ চাটনিৰ ৰেচিপি আগবঢ়াম। সকলোৱে বিভিন্ন ধৰণে চাটনি বনায় নহয় জানো? আজিনো মই কিদৰে চাটনি বনাওঁ আহকচোন চাওঁ ভিডিঅ'টো শেষলৈকে চাব। মই নাৰিকল অলপ কাটি লৈছোঁ মিহি মিহিকৈ। ইয়াক মই মিক্সাৰত গ্ৰাইণ্ড কৰিম। লগতে নৰসিংহৰ পাত লাগিব। ইয়াত জলকীয়া লৈছোঁ কেইটামান, নহৰু, আদা আৰু অলপ লাগিব সৰিয়হ। এইখিনি মই এতিয়া ভাজি ল'ম। নাৰিকলৰ চাটনিৰ বাবে এয়া সৰিয়হ লৈছোঁ অলপ। সৰিয়হখিনি ভাজি ল'ব লাগিব এইদৰে। যেতিয়া এইখিনি ফুটি উঠিব তেতিয়া সৰিয়হ ভজা হৈ যাব। আৰু মই নাৰিকলৰ লগতে এইখিনি একেলগে গ্ৰাইণ্ড কৰিম। চাই যাব ভিডিঅ'টো শেষলৈকে। এয়া মোৰ সৰিয়হ ভজা হৈ গৈছে। সৰিয়হখিনি মই গৰম কৰি কেৰাহীত ফুটাই ল'লোঁ। এয়া আপোনালোকক অলপ ভিডিঅ' কৰি দেখাইছিলোঁ। যেতিয়া সৰিয়হখিনি ভজা হয় ইয়াৰ কালাৰটো চেঞ্জ কৰি অলপ ৰঙচুৱা টাইপৰ হৈ পৰে। এয়া সৰিয়হ। এই আটাইবিলাক মই এতিয়া লগাই মিশ্ৰণটো মিক্সাৰত গ্ৰাইণ্ড কৰি দিম। ইয়াৰ বাবে নৰসিংহৰ পাতখিনিও মোক অলপ তেলত ভাজি মচমচীয়া কৰি ল'লে ইয়াৰ স্মেলটো ধুনীয়া ওলায় আৰু খুব সুস্বাদু এবিধ চাটনি তৈয়াৰ হৈ পৰে। এইখিলামান নৰসিংহৰ পাত তেলত ভাজি লৈছোঁ। এয়া মোৰ মিক্সাৰ জাৰটো খুলি দেখাইছোঁ। এয়া ধুনীয়াকৈ গ্ৰাইণ্ড হৈছে দেখিছে, ধুনীয়াকৈ পিচ গৈছে। এতিয়া মই এখন প্লেটত উলিয়াই আপোনালোকক দেখাম। এয়া মোৰ চাটনিবিধ তৈয়াৰ হৈ গৈছে। খাবলৈ সঁচাকৈ খুব সোৱাদ লগা হয়। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন। যদি ভাল পায় মোক কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে মোক প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।